50 বছৰ হ'ব মই বিহু বন্ধ কৰি দিম আৰু একো নকওঁ। হেল্ল' বন্ধুসকল, আজিৰ ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গক এতিয়া বিহু মঞ্চত দেখিবলৈ পোৱা নাযাব, কিন্তু কিয়? সৰু কৰি পাতিম, 50 জন মানুহ থাকিব, লোকেল আৰ্টিষ্ট থাকিব, জুবিন গাৰ্গ নালাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে উল্লেখ কৰিছে যে এইবাৰ বিহু পাতিব পাৰিব কেৱল অঞ্চলৰ লোকসকলৰ দান বৰঙণিতে। থলুৱা শিল্পীৰে বিহু পাতক। বন্ধুসকল, জুবিন গাৰ্গে তাৰ পিছত কি মন্তব্য দিলে জুবিন গাৰ্গৰ মুখেৰে শুনকচোন। দ্বিতীয় কথা হ'ল বিহু চিষ্টেমত যদি সলাব গৈছে চবেই মিলি সলাই দিয়ক। তাত সদায় আৰ্টিষ্টৰ প্ৰব্লেম হ'ব, প্ৰথম কথা। আৰু এটা কথা আছে, মই বিহুত ইমান ইণ্টাৰেষ্টেড নহয়। মই এনেই অহা বছৰ মোৰ 50 বছৰ হ'ব মই বিহু বন্ধ কৰি দিম আৰু একো নকওঁ। আজিৰ ভিডিঅ'টো আছিল ইমানে, আৰু এই ভিডিঅ'টি আপোনালোকৰ সকলো বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিবচোন, যাতে এই খবৰটো সকলোৱে পায়।